হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ আদৰণি জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু আজি মই ভিডিঅ'টো লৈ আহিছোঁ জনপ্ৰিয় অভিনেত্ৰী জুপিতৰা ভূঞাৰ বিষয়ে। তেখেতে আগতে এবাৰ বিবাহপাশত আবদ্ধ হৈছিল যদিও কিবা কাৰণত তেওঁৰ বিবাহ বিচ্ছেদো হৈছিল আৰু তাৰ পিছত তেওঁ বহু বছৰ অকলেই থাকিলে। এতিয়া তেওঁ নতুন এজন জীৱন সংগী বিচাৰি পাইছে আৰু তেখেতৰ হ'বলগীয়া স্বামীৰ নাম হৈছে বিদ্যুৎ নব। আৰু তেখেতে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত জুপিতৰা ভূঞা আৰু তেখেতৰ এখন ফটো আপলোড কৰিছে আৰু ফটোৰ লগতে তেওঁ লিখি দিছে, চাবাচোন মই কি লিখি দিছে সেইখিনি আপোনালোকক জনাই আছোঁ। তেখেতে লিখিছে, আচলতে প্ৰিয় মানুহ বা জীৱনসংগী সেইজনেই যাৰ ওচৰত মানসিক শান্তি পোৱা যায়, যাৰ লগত আপুনি স্বাধীন। আৰু লিখিছে, তুমি ধুনীয়া বাবেই মোৰ ভালপোৱা বৰ গভীৰ নহয়, মোৰ ভালপোৱা বৰ গভীৰ বাবেই তুমি ধুনীয়া, মোৰ এই গভীৰ প্ৰেমত তুমি যেন এপাহি সুগন্ধি বিলোৱা ফুল। এনেদৰে লিখি তেওঁ তেওঁৰ ইনষ্টাগ্ৰামত ফটো কেইখনমান আপলোড কৰিছে। বহুকেইটা ইণ্টাৰভিউত তেওঁ জীৱনসংগী পোৱাৰ কথা উল্লেখ কৰিছে আৰু অতি সোনকালে তেওঁ বিবাহপাশত আবদ্ধ হ'ব।